গাইজ কেনে আছে সকলো আশা কৰো ভালে আছে। তো আজি আমাৰ বন্ধু প্ৰণৱৰ বিয়া, তো প্ৰণৱ বিয়াৰ ফালে গৈ আছো। এয়া মেডিদা আৰু মই গৈ আছো বৰ্তমান পানীত আমাৰ ব্ৰিজত আছো। এয়া চকটো পাইছো, এয়া গৈ আছো। তো ৰাইজ এয়া আহি পালো বিয়া। এয়া দৰা কি কৰি আছে চাওক। দৰাৰ সুখেক আমাৰ মেধি ডাঙৰীয়া মানে অলপ সমস্যা হৈছে, পানী দি অলপমান হেৰি হৈছে, তথাপিও ঠিক হৈ যাব। অলপ এনেকৈ বালি পেলাই দিলে ঠিক হৈ যায়। ৰিচিপশ্যন পেলাই ভাত বনাই আছে। কি ক'বা তুমি, কেনেকুৱা লাগিছে মামাৰ বিয়াত? প্ৰণৱৰ আমি মিঠিক আৰু ভাত খাই মেলি কিনে এনেকৈ আমাৰ প্ৰণৱ সাজি গেছি ৰেডি বনাই আনিবৰ কাৰণে। অলপ চিকনা হৈ আছে, মেকআপ চেকআপ লগাই কিনে। এতিয়া 11:30 আৰু এতিয়া দৰা ৰেডি যাবৰ কাৰণে। আমি বনাই আনিব যাওঁ।
আমাৰ উঠিল দৰা বাছত এতিয়া মই গৈ আছো কইনা আনিব এবাৰ এই বহক ইয়াতে বহক এয়া আহি গ'ল মানে কৰি লৈছে গাড়ী ৰখিছে এইফালে কইনাৰ ঘৰ বন্ধুর বিবাহর প্রসেস দৰা কইনা সোমাল প্ৰণৱৰ অৰ্ধাংগিনী এয়া আহি আছে